হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খুব ভাল। আৰু এতিয়া মই বজাৰ যাবলৈ ওলাইছোঁ। এইটো ভিডিঅ' আচলতে অলপ পুৰণা হয় দেই, মই অলপ দেৰিকৈ আপলোড দিছোঁ। আৰু বজাৰলৈ যাব ওলাইছোঁ বহুত দিনৰ মূৰত। আজি কিবা বন্ধও আছে গতিকে ওলালোঁ মই লগতে যাওঁ বুলি। আৰু চাওঁতে বজাৰ আহি পালোহি। আৰু আজি দেখিছোঁ বজাৰত মানুহ ইমান ভিৰ নহয়, খুব কম, আৰু বেপাৰীৰ সংখ্যাও কম, কাৰণ আজি কিবা বন্ধ আছে। গৈ পাই দেখিলোঁ তাতে বিৰাট শাক পাচলি, কোনটো লওঁ কোনটো নলগাই কনফিউজ হৈ গৈছিলোঁ মই। তাৰপিছতে এইফালে আছে আমাৰ মাছৰ বজাৰতো আজি ভিৰ একদম কম, আনকালে বহুত থাকে মানুহ। এইখিনি আৰু কিবাকিবি মাছ ওলাই আছিলে। আৰু এয়া দেখিছেনে আবতৰীয়া মূলা, নাখালোঁ বাৰু, মই নললোঁ। আৰু এয়া ৰঙালাওৰ আগ। আৰু তাৰপিছতে আৰু বজাৰ কৰিলোঁ, বেছি ভিডিঅ' নকৰিলোঁ, গুচি আহিলোঁ। পাছফালে হাজবেণ্ডে বজাৰৰ মোনাটো দাঙি আনিছে। চাওঁতে ঘৰ আহি পালোঁহি অলপ দেৰি পিছত। মই আপোনালোকক দেখাই দিছোঁ আমি কি বজাৰ কৰি লৈ আহিলোঁ। এফালে অলপ মাছ লৈ আহিলোঁ, এইখিনি হৈ যাব আমি মানুহ দুটাই যিহেতু। কলডিল, জিকা, ৰঙালাও আগ, আৰু এইফালে সৰু সৰু কণ বিলাহী আনিছোঁ অলপমান। এইখিনি কচু, এতিয়া কচুৰ ছিজন, গতিকে কচু ঠিকছে খাব লাগিব। আৰু এফালে মই আনিছোঁ এইকেইটা লোকেল বুলি ক'লে কি কয় এইটো, তিয়ঁহ। তাৰপিছত এই ফুলকেইটা ডিমৰ লগত ভাজি খাবলৈ। আৰু এইটো হৈছে ব্ৰাহ্মী শাক। আৰু এইফালে ভেন্দি কেইটামান আৰু পটল আনিছোঁ। আৰু আপোনালোকে এইবোৰ চিনি পাইছেনে? মই এইটো নামটো একজেক্টলি নাজানো, বাট মই মিডিয়াম চাইজৰ ভেঁকুৰ যি সেইটো কওঁ। তাৰপিছতে গা পা ধুই মেলি পটককৈ বোলো ধূপ জ্বলাই লওঁ, যিহেতু ৰাতিপুৱা গা চা নোধোৱাকৈ গৈছিলোঁ বজাৰলৈ, আকৌ ঘূৰি গা ধুবই লাগিব যেতিয়া। পটাপট পূজা কৰি মেলি এয়া বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আজি বনাম জিকাৰ লগত। জিকা আৰু ঠিক তেনেকৈ আৰু নৰ্মেল যেনেকৈ বনাই চবেই তেনেকৈ বনাইছোঁ। আৰু তাৰপিছতে তাতে মাছখিনিও দি দিছোঁ। এইফালে কচু বনাবৰ কাৰণে ৰেডি কৰিছোঁ। কচু কিন্তু মই এনেকৈ অলপ তেল পিঁয়াজ দি বনাওঁ দেই। মই ভাপত দি বনাওঁ বাৰু, কিন্তু মই অলপ তেল দি বেছিকৈ বনাওঁ। আৰু কণ বিলাহী অকণমানো দি দিছোঁ ইয়াত, যিহেতু টেঙা লাগিবই কচুত, নহ'লে খজুৱাব পাৰে, ঠিকনা নাই। আৰু এফালে আমাৰ তৰকাৰী পূৰা উতলি আছে ধুনীয়াকৈ। সিহঁতে মাছৰ ভাজা টুকুৰাকেইটা দি দিলোঁ। অলপ দেৰি পিছত হৈয়ে যাব। এইকণ তৰকাৰী বনাবলৈ একেবাৰে ইজি আৰু বেছি সময় নালাগে। ইয়াৰ পিছতে অনা সেই ভেঁকুৰকেইটা সেইকেইটা অলপ বইল কৰি লৈছোঁ, লগতে সৰু গুটি আলু কেইটামান দি দিছোঁ। আৰু এয়া বইল কৰা হৈ গৈছে। আপোনালোকে খাবচোন এনেকৈ কেতিয়াবা ট্ৰাই কৰিব। আৰু এই বস্তুকেইটা মই লৈ লৈছোঁ। ধনিয়া, আলু, আদা নহৰুৰ পেষ্ট, জলকীয়া, আৰু ধুনীয়াকৈ গোটেইবোৰ পিটিকি দিব। অলপ লাষ্টতে আপোনালোকে মিঠাতেলো ইউজ কৰি দিব, তেতিয়া খুব বঢ়িয়া হয়। আৰু আজি আমাৰ খানাৰ যোগাৰ হৈ গৈছে। এয়াও তৰকাৰী হৈ গ'ল। মই তেখেতক বাঢ়ি দিছোঁ প্ৰথমতে। এয়া আমাৰ আজি থালি কচু পটল ভাজিছোঁ, এয়া ভেঁকুৰৰ যিটো পিটিকা সেয়া। আৰু এয়াই আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ। বাই বাই।